হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ফ্ৰেণ্ডছ, আজি গৈ আছোঁ বঙাইগাঁও টুলুঙীয়া নিজৰা পাৰ্কত। গাইজ, নিজৰা পাৰ্কখন আছে বঙাইগাঁও জিলাৰ টুলুঙীয়া আমতলা পাহাৰত। এয়া গৈ আছোঁ আমতলা পাহাৰত। চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমি দুজনে আহি পাই গ'লোঁ আমতলা পাহাৰত। ৰবিবাৰৰ দিনা বহুত ভিৰ থাকে গাইজ। এয়া গৈ আছোঁ। আজি বৃহস্পতিবাৰ কাৰণে মানুহ বেছি নাই। এয়া পাহাৰৰ ওপৰ ফালে উঠি আছোঁ, চাই থাকক গাইজ। এয়া চাইডত আছে পিকনিক খোৱাৰ জেগা। জানুৱাৰী মাহত ইয়াত বহুত মানুহে পিকনিক খাবলৈ আহে। এয়া বহুত জেগা আছে পিকনিক খোৱা, আপোনালোক আহিব পাৰে। চাই থাকক, ভিডিঅ'টো বহুত ভাল লাগিব। ধুনীয়া ধুনীয়া দৃশ্য দেখা পাব, চাই থাকক। এয়া পাহাৰৰ ওপৰত পুখুৰী, ধুনীয়া পুখুৰী, চাফা চিকচিকীয়া। আৰু এয়া বাঁহৰ সাঁকো। এয়া সাঁকোৰ ওপৰেৰে গৈ আছোঁ। কিবা এটা ভাল লাগিছে, বহুত ধুনীয়া লাগিছে, মনটো ফ্ৰেছ হৈ আছে। চাওক না কি। এয়া কেইজন মানুহ আছে, এয়া বহাৰ জেগা, বহি আছোঁ পুখুৰী পাৰত। এয়া আমি দুজন। ইয়াৰ পৰা আপোনাৰ মহামানৱতে আপোনাৰ ভৱিষ্যত লিখা আছে গছত। এয়া মাছ ব্যৱহাৰ কৰিবলৈ লিখি দিছে, বহুত ধুনীয়া কাম কৰিছে। এয়া পাৰ্কখনৰ নাম নিজৰা পাৰ্ক। চাই থাকক। এয়া গৈ আছোঁ পুখুৰী পাৰে পাৰে। একেবাৰে পাহাৰৰ ওপৰত আছে। আৰু ইয়াত ডাষ্টবিনটো ৰখা হৈছে, ভাল কাম কৰিছে। ইয়াত এটা কুঁৱা আছে, চাওকচোন পানী আছে নে নাই, চাওক অলপ। আছে, পানী আছে। এয়া ঝৰ্ণা পানী আহি আছে ওপৰৰ পৰা। আৰু এটা মন্দিৰ আছে ইয়াৰ পাহাৰৰ ওপৰত, শিৱ মন্দিৰ। বহুত ধুনীয়া দৃশ্য। পাহাৰটো কিমান জেগা।